বহুদিনৰ মূৰত আজি উপস্থিত হলো এটা লাইভ শ্ব'। আজি আমি কথা পাতিম বানপানী আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ মাজত উপস্থিত আছে এজন মেধাৱী ছাত্ৰ, যিজন ছাত্ৰই 1950 চনতেই হায়াৰ ছেকেণ্ডাৰীত প্ৰথম স্থান লাভ কৰিছিল। গতিকে এই মেধাৱী ছাত্ৰজন বেছি পলম নকৰি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আহিবলৈ আমি আমন্ত্ৰণ জনাওঁ। এই বগাকুলি, কি কুহু দি আছা? এটা লাইভ চলি আছে, মানুহ চাই আছে, গম পাইছা নাই? শুমেই না কিয়? বাহা আপনিও তো কি স্টুডিও বনে ফেলছে, ক'ত পালা ইমান পইচা? এইবিলাক বহুত কথা দে, তোক পিছে বৰে মই কৈ আছো, বাহিৰখন কল শ্ৰেণীত দেখিছা নাই? ভিতৰত আছা নে? এতিয়া শিকিয়া বাদ দি, আজি তোক একে শিকিয়া মাতছো, গম পাইছা নাই? কলি গম পাম, নকওঁকৈ কেনেকৈ গম পাম? শুন এতিয়া, মই কৈছো, তই 1950 চনত হাই ছেকেণ্ডাৰী ষ্টেণ্ড কৰিছিলি, গম পাইছা নাই? তাৰে ওপৰত তই অলপমান কৈ দিবি, ভালকৈ কবি, অলপ দুখ লগাকৈ কবি, বুজিছা নাই? 1950 চনত ষ্টেণ্ড কৰিছিলোঁ মই। মোৰ তো জন্মই হোৱা নাছিলে তেতিয়া। হৈছিল দে, তোৰ জন্ম হৈছিল দে, তই নিজে গম পোৱা নাছিলি। এতিয়া মই যি কৈ যাবা দেও তাকে কৈ যাই থাক। 1950 চনতে মোৰ জন্ম হৈছিল আৰু মই গম পোৱা নাই। মোৰ হোৱা নাছিল নেকি জন্ম? হেট বগাগুলি, তই জন্মত লাগি আছা, মই যি কৈছো তাকে শুন। দে হ'ব দে, মই এতিয়া কি ক'ব লাগিব কচোন তই? শুন, তই মানুহবিলাকৰ আগত অলপ দুখ লগাকৈ কবি, তই বহুত কষ্ট কৰি পঢ়িছিলি, বহুত ভাল ৰিজাল্ট এটা কৰিলি, কষ্ট কৰিলি যে ভাল ৰিজাল্ট এটা কৰিব পাৰি, সেনেকৈ অলপ তই দুখ লগাকৈ কবি। বেছি আল্টু ফাল্টু বকলি, উঠোত চৰে উঠ একদম ফেষ্টা কৰি দিম, হে? ই ক'ব লাগে নেকি? দক আৰম্ভ কৰক। মই এইবিলাক নাম্বাৰ 1 দক, মিছা কথা কয়। দিয়ে মই অংকে কেমেৰাটো দাঙি দেখব নোৱাৰো, হাগা লাগছি মোৰ। ইয়াৰ বেছি হৈছে। মনে মনে কেমেৰা কৰিব দিছো, কেমেৰা কৰি থাক। হাগা লাগছি, মুচা লাগছি, তাতে এতিয়া কৰিবি যি কৰিব লগা আছে। জাল এখন পাতব নোৱাৰো ইয়াত ধৰি, আগেই জালখন চোৰ কৰি মাছকেইটা লৈ যায়, অভদ্ৰ। এতিয়া আমি এনেকৈ ৰখি থাকিব নোৱাৰো, আই এম বিজি মেন, গতিকে কিবা আৰম্ভ কৰিব লগা আছে, আৰম্ভ কৰক। দে কেমেৰা ৰেডি কৰ। টিচাৰ পাই কি মই আমাৰ কেমেৰা ধৰি আছো নেকি? কেমেৰা চলি আছে। হা, এইগিলাও ৰেকৰ্ড কৰি থৈ দিছে, এখানে কাটি দিবি। দক ষ্টাৰ্ট কৰোঁ। হয় দৰ্শকসকল, আমাৰ উপস্থিত হৈছে 1950 চনত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত প্ৰথম স্থান লাভ কৰা এই বিশেষ মেধাৱী ছাত্ৰজন। এই মেধাৱী ছাত্ৰজনক আমাৰ পচা নিঙি চেনেলৰ তৰফৰ পৰা চমুকৈ 2 এষাৰ ক'বলৈ আমি অনুৰোধ জনালোঁ। হয় দৰ্শকসকল, নমস্কাৰ। মোৰ নাম শ্ৰী বগল কাকতি। মই পৰীক্ষাৰ আগতো লিখিছিলোঁ, পৰীক্ষাৰ ভিতৰতো লিখিছিলোঁ। মই লিখিয়ে সেই স্থানটো পাবলৈ সক্ষম হৈছিলোঁ। হয়, এখেতৰ পৰা এটা বিশেষ তথ্য আমাৰ হাতত আহি পৰিছে। বহুত ছাত্ৰ ছাত্ৰীয়ে কয়, মই পঢ়িছিলোঁ, মই ভালকৈ পঢ়িছিলোঁ, মই লেমৰ পোহৰত পঢ়িছিলোঁ, মই জোনকৰ পোহৰত পঢ়িছিলোঁ, মই বিৰিৰ পোহৰত পঢ়িছিলোঁ, মোৰ ঘৰত লাইট নাই, কিবা নাই। গতিকে এখেতে কৈছে যে মই লিখিছিলোঁ। গতিকে আপুনি কি লিখিছিল ন ইমান? মই লিখিছিলোঁ, মই গোটেইখন ছাবজেক্টতে লিখিছিলোঁ। তাকেইতো, আপুনি কি লিখিছিল আমাৰ দৰ্শকসকলক কৈ দিয়া। মই সেই সময়ত বহুত লিখিছিলোঁ, বহুত কলমৰ চিয়াহী অপব্যয় কৰিছিলোঁ। তাকেইতো, মায়ের মুড়া কি লিখছিলি টিচার পে খুঁজিয়েছো ধোকা কে অভদ্র। কও না কি লিখছিলো, আপনি তো বয়া নাপে অলপো। পোকা লাগা কবা নৰা, টিচার পা এটা কথাকে খুঁজিয়েছো। মই সেই সময়ত বহুত নকল লিখিছিলোঁ, অল ছাবজেক্ট মই নকল কৰি পাছ কৰিছিলোঁ। হসি যা, মই এগুলা কৰি কিনে উঠে কিন্তু এই ক্যামেরাম্যান কইলো আপা, এখানে কাটি দিবি আই। মই কিন্তু আর শিখতে নরা আছো দে, মোর কিন্তু হাগা উলবো আর। হে উপরবালা, ৰাতিপুৱা উঠি পেলাই কাৰ মুখ দেখিছিলো বা, কোৰ কি মানুহ আনিলো ময়োকে। কিবা এটা গোন্ধ ওলাইছে ইয়াত। কোন মশা ইয়াতে? মোরে হাগাও লেগেল দে। হা কুকুৰ, তোৰ কতে আচলকে হাগবে দে বুলি ভাবছা? পাইখানা বুলি ভাবছা নেকি তো? ওলোৱাৰ পৰাই বাপ্পা ঐ গুণ, একেদিন
পুৰা মাছ খাই আছে না মাছ পচি একেবাৰে কিবা হৈ গৈছে পেটত দৰ্শকসকল আজিকালি এখিনিতে সমাপ্ত কৰিলোঁ দক। ইয়াতে জেঠ মানুহ থাকিব নোৱাৰা হৈ গৈছে। দক লগ পাম এটা বেলেগ ভিডিঅ'ত।